এইকেইযোৰ গোটেইকেইযোৰ 5 যোৰ একেই হয়, এইকেইটা হয় বুনা সূতা মানে কাম কৰা হৈছে খুব ধুনীয়াকৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আকৌ লৈছোঁ পিয়ৰ টচৰ ঘৰতে বোৱা মানে চিংগুল চাদৰ আৰু ইমান ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ নহয়, দেখিলে মানে চাই থাকোঁ লাগে এই যোৰাবোৰ যে। আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই লিপিকা আৰু ভালেকেইদিন অহা নাই মানে কি পথাৰ ধান কাটি খোৱা নাছিলে, সেইকাৰণে ভাবিছোঁ আজি যিহেতু শেষ হ'ল মানে পথাৰৰ কামটো, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা আগবঢ়াওঁ আপোনালোকৰ মাজলৈ। আৰু ভিডিঅ'টো কেনে লাগে চাই সকলোৱে শেষত ধুনীয়াকৈ এটা সুন্দৰ কমেণ্ট কৰিবা বন্ধু বান্ধৱীসকল। আৰু বহুত এজাব লৈ আহিছোঁ, এইখিনি হৈছে মানে কেঁচ পাৰি থকা, মানে পাৰি নহয় আচলতে, এইটো খুব ডিজাইনতে ধুনীয়াকৈ পতি আছে, পতি মাৰি পিনে ধুনীয়াকৈ বাছি দিছে। আৰু 1800 টকাতে ল'ব পাৰিব। কিছুমান মানুহে যে কম দামৰ যোৰা বিচাৰি থাকে, তেওঁলোকৰ কাৰণে এইবোৰ যোৰা ল'ব পাৰিব ধুনীয়াকৈ। আৰু আপোনালোকে যি ৰঙৰ বিচাৰে, হালধীয়া হ'লে হালধীয়া, সেউজীয়া, চিয়াহী ৰঙৰ, ক'লা, ৰঙা চব আছে। এযোৰ মই খুলি দেখাম আপোনালোকক, কেনেকৈ জনাব। মই ৰেড কালাৰ এযোৰ প্ৰথমে খুলি দেখাইছোঁ, বাকী কেইযোৰ একেই হ'ব ডিজাইনটো, কাৰণ একেই হয় ন, সেইকাৰণে খুলি নেদেখাওঁ বুলি ভাবিছোঁ এইকেইযোৰ। আৰু ইয়াতে আছে, এইখন হ'ব ধুনীয়াকৈ চাদৰ, চব মাজে মাজে অকণমান মানে কেঁচৰ কাম কৰি দিয়া হৈছে। এইটো কেঁচ খুব ধুনীয়াকৈ বনাই দিছে, চাওক। আজি কাৰেণ্টটো নাই, সেইকাৰণে অকণমান আন্ধাৰ দেখিব কিজানি, একো নাই, চলি যাব সেনেকৈ। আৰু এয়া চাওক, এখন মেখেলাখন, আৰু ইয়াৰ চাইড পটিকেইটা এনেধৰণৰ হ'বগৈ। আৰু ব্লাউজ পিছো লগতে আছে, চাইড পটিকেইটা এনেধৰণৰ হ'ব। চাইড পটিকেইটা লগতে দিছে 6টা 7টাৰ কাৰণে, এটা ব্লাউজৰ কাৰণে দিছে। আৰু স্ক্ৰীনশ্বট মাৰিব। আৰু ফোন নাম্বাৰটো কৈ দিছোঁ এবাৰ, কাৰণ বহুত মানুহে মোক সুধি থাকে যে ফোন নাম্বাৰটো তোমাৰটো দিবাচোন বুলি কয়, মই ভাবোঁ সেইকাৰণে আজি ফোন আকৌ কৈয়ে দিছোঁ, 6000601557। এই নাম্বাৰটোত সকলোৱে যোগাযোগ কৰিব। এই নাম্বাৰটোত আপোনালোকে কৰিলে ডাইৰেক্ট মানে আমাৰ জোনৰ ওচৰতে লাগিব, তেতিয়া আৰু ডাইৰেক্ট কথা পাতিব, কাপোৰ ল'ব পাৰিব ধুনীয়াকৈ। আৰু যোৰ পচন্দ হৈছে সেইযোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি পিনে বুকিং কৰিব পাৰিব। আৰু খুব ধুনীয়া ধুনীয়া যোৰা আহিছে, মানে ঘৰতে বোৱা পিয়ৰ টচৰ যোৰা আহিছে, গামোচা আপোনালোকৰ যি আৰু বন্ধু বান্ধৱীসকল, এবাৰ পিয়ৰ টচৰ যোৰা লৈ আহিছোঁ। এইকেইযোৰ মানে ঘৰতে বোৱা যোনহঁতৰ ইমান ধুনীয়া যোৰা, চাওকচোন। আৰু বহুত কম দামতে ল'ব পাৰিব। এইকেইটা যোৰা 6500 টকাতে ল'ব পাৰিব আপোনালোকে। আৰু ইয়াতে মেখেলা আছে, চাদৰ আছে, আৰু ব্লাউজ পিচ আছে লগতে। আৰু এইটো মানে কাম কৰিয়ে দিছে চাইডটো, আৰু খুব ধুনীয়া। আৰু বয়সস্থ মানুহেও পিন্ধিব পাৰিব যে এই যোৰাযোৰ, ইমান ৰঙা ফুলৰো কাম কৰা নাই, একদম মানে পাতল ধুনীয়া কালাৰৰ কাম কৰি দিছে ন। আপোনালোকে যোন মানুহে পিন্ধিলেও ভাল লাগিব, মানে বয়সস্থ মানুহেও ল'ব পাৰিব এইযোৰ। আৰু বহুত আছে এনেকুৱা যোৰা, আপোনালোকে ল'ব পাৰিব। আৰু অৰ্ডাৰো কৰিব পাৰিব যে ফুলটো এনেকুৱা ধৰণৰ লাগে বুলি ক'লে, তেনেকৈ ধৰণৰ মানে বনাই দিয়া হয়। ইয়াতে 6500 টকাতে এই যোৰাযোৰ ল'ব পাৰিব, খুব ধুনীয়া হয়। আৰু বন্ধু বান্ধৱীসকল, আগৰ যোৰাযোৰ নিচিনা এযোৰ একে, আৰু দামটো একে। অকণমান এনেকৈ লাহেকৈ খুলি দেখাইছোঁ, চাওকচোন, মানে স্ক্ৰীনশ্বট মাৰিবলৈ সুবিধা হোৱাকৈ। আৰু আপোনালোকে ল'ব বিচাৰিলে এই যোৰাযোৰ একেই দামেই হ'ব, 6500 টকাতে। ইমান ধুনীয়া মানে পিয়ৰ টচৰ যোৰা, আৰু ঘৰতে মাটিশালতে বোৱা। আপোনালোকে চিন্তাই নকৰিব যে কাপোৰযোৰ ল'ম ভাল হ'বনে নহয়। অৰিজিনেলত মানে ইয়াৰ কাপোৰ মানে কোনো বেয়া পোৱাই নাই আজিলৈকে। আমাৰ গামোচা গোগামুখ দোকানৰ কাপোৰ কোনেও মানে বেয়া পোৱাই নাই, একদম মানে যিখিনি মানে পিয়ৰ পদ্মিনী যোৰা হয়, টচৰ যোৰা হয়, মানে যিকোনো কাপোৰে মানে আজিলৈকে মানে ৰিজেক্ট খোৱাই নাই। মানে ইমান ধুনীয়া, মানে এবাৰ ল'লে মানে আপোনালোকে গম পাই যাব। আৰু এই যোৰাযোৰ আপোনালোকে যদি পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰিব বন্ধু বান্ধৱীসকল। আৰু দামটো একে সমানে। আৰু দুযোৰামান লৈ আহিছোঁ টচৰ কাপোৰ, টচৰ একেই যোৰা, এইটো একেই ফুলে হয়, কিন্তু ইয়াতে ৰেডত চকলেটৰ মীনা কৰা আছে, কিন্তু ইয়াতে এইটো মানে গুণা সূতাৰ কাম কৰা হোৱা নাই। ইয়াতে একেই হ'ব, এইটো চাওকচোন, এনেকৈ দেখাই দিছোঁ। আৰু দামটো একেই সমানে হ'ব, 6500 টকা। আৰু আপোনালোকে যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰিব। আৰু ফোন নাম্বাৰটো মই দি দিওঁ, আৰু মোৰ নাম্বাৰটো নিদিওঁ, সদায় কওঁৱে যে জোনৰ নাম্বাৰটো দিওঁ, যি মানে এই দোকানৰ মানে স্বত্বাধিকাৰী আৰু অনাৰ হয়, তেওঁৰ নাম্বাৰটোৱে দি দিওঁ। আৰু ফোনটো কৰিলে মানে তাতে লাগিবই, মানে যোনটো নাম্বাৰটো হয় 6000601557, এই নাম্বাৰটোত যোগাযোগ কৰিব সকলোৱে বন্ধু বান্ধৱীসকল। আৰু এই যোৰাযোৰ চাওকচোন, একেই মানে চেল বৰ্ডাৰত কাম কৰি দিছে। এইযোৰ অকণমান ফুলটো বেলেগ হয়, ওপৰৰ অংশখিনি দেখাই দিছোঁ এইযোৰ খুলি পিনে, কেনেকুৱা বা লাগে আপোনালোকৰো। মোৰ কিন্তু খুব পচন্দ হয় এইবোৰ কাপোৰ, ধুনীয়া লাগিছে। এয়া চাওক।
ইমান ধুনীয়াকৈ কাম কৰি দিছে আৰু ওচৰৰ পৰাও দেখাই দিছোঁ অকণমান চাওকচোন ওচৰৰ পৰা দেখাইছোঁ আৰু অলপ দূৰৰ পৰাও দেখাই দিছোঁ এনেকৈ দেখাই দিছোঁ গোটেই চাদৰতে সৰু সৰু দুটা কাম কৰা হৈছে আৰু এখন মেখেলাখন আৰু ব্লাউজ পিচ আছে লগতে এইখন মেখেলা হ'বগৈ এখন ইমান ধুনীয়া আপোনালোকে ল'ব পাৰিব একে সমানে দামটো 6500 টকাতে আৰু বহুত ষ্টক হৈ আছে পিয়ৰ টচৰ ৰিহা গামোচা পিয়ৰ টচৰ গামোচা 1300 পৰা আৰম্ভ হৈছে আপোনালোকে ল'ব পাৰিব যদি ল'ব বিচাৰে খুব ধুনীয়া আৰু কতো ইমান কম দামত নাপায় আচলতে 1700 টকা ৰিহা কতো দিবই নোৱাৰে ইয়াতে ইমান কম দামতে দি আছে আপোনালোকে ল'ব পাৰিব আৰু ভালে কেদিন মানে ভিডিঅ' কৰা নাই মনটো বেয়া লাগি আছিলে কিন্তু আজি আহি খুব ভাল লাগিছে কৰিব পাৰে মানে সময়টো মিলা নাছিলে আৰু পথাৰৰ কামটো শেষ নোপোৱাকৈ আকৌ আহিবলৈও বেয়া ল'ৰাকেইটা তাতে মাজতে পৰীক্ষাও চলি আছে শেষ হোৱাই নাই এতিয়াও এয়া এইযোৰৰে মানে একেটা ফুলৰে কেইবাযোৰ কাম কৰা হৈছে এইখিনি সূতাৰ লগত কাম কৰা হৈছে ধুনীয়াকৈ এইখিনি সূতাৰ লগতে কাম কৰি দিয়া হৈছে এইকেইযোৰ গোটেইকেইযোৰ 5যোৰ একেই হয় এইকেইটা হয় বুনা সূতা মানে কাম কৰা হৈছে খুব ধুনীয়াকৈ আৰু একে সমান দাম এই 5যোৰাটো একে সমান দাম হ'ব 6500 টকাতে ল'ব পাৰিব বন্ধু বান্ধৱীসকল আৰু দুযোৰামান যোৰা লৈ আহিছোঁ পিয়ৰ টচৰে হয় আৰু এইখিনি হৈছে কেচ বচা যোৰাও বিচাৰে বহু লোকে মানে এনেকৈ মানে আছে আপোনালোকে ল'ব পাৰিব যিসকলে কেচ বচা যোৰা বিচাৰি আছে তেতিয়া পোৱা নাই আপোনালোকে ল'ব পাৰিব এইটো যোৰাটো একে সমানেই দাম হ'ব 6500 টকা ইয়াতে চাদৰখনত অলপ কাম কৰা হৈছে এয়া চাদৰখনত এনেকৈ সৰু সৰুকৈ কেচ নিচিনা ডিজাইনত দিয়া হৈছে আৰু ইয়াতে ব্লাউজ আছে লগতে আছে কেচ মানে পাৰি দিয়া আছে পাৰি কাৰণে এইকেইটা কাম কৰি দিছে ধুনীয়াকৈ এয়া চাওক এইটো উল্টা হৈছে মানে চিধা হয় ল'ব পাৰিব খুব ধুনীয়া হয় আৰু ইয়াৰো দামটো একে সমানেই হ'ব 6500 টকাতে ল'ব পাৰিব মই এযোৰ ফুলি দেখাইছোঁ এয়া একেই হয় আৰু আনযোৰ এযোৰ হ'ব একেই চকলেটতে কাম কৰি দিছে আৰু ইয়াৰ মাজে মাজে বেলেগ কালাৰ মানে কাম কৰি দিয়া হৈছে খুব ধুনীয়া একে সমানে দামটো বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ আকৌ লৈছোঁ পিয়ৰ টচৰ ঘৰতে বোৱা মানে ছিংগুল চাদৰ ইয়াতে পাৰি নাথাকে অকল ছিংগুল চাদৰ আপোনালোকে যিকোনো মুগা মেখেলাৰ লগতো পিন্ধিব পাৰিব ফুল থকা মেখেলাৰ লগতো পিন্ধিব পাৰিব আৰু এইটো এক কালাৰতে ফুল মাৰি দিছে এইটো চকলেট কালাৰতে ফুল মাৰি দিছে আৰু এখন মানে ফুলি দেখাইছোঁ আৰু এয়া চাওকচোন আৰু ইয়াৰ দামটো হ'ব 2800 টকাতে ল'ব পাৰিব এইখন চকলেটত কাম কৰা হৈছে এইখন হৈছে ৰেডত কাম কৰা হৈছে আৰু এইখন আপোনালোকে অকণমান বেলেগ হ'ব ফুলৰ ডিজাইনটো কিন্তু ঘৰতে বোৱা আৰু দামটো একে সমানে হ'ব এইখনো অকণমান মেলি দেখাইছোঁ সেইকাৰণে ওপৰতে চাওকচোন ইমান ধুনীয়াকৈ আৰু ৰেডৰখনো ভাল লাগিছে আৰু চকলেটৰখনো খুব ভাল লাগিছে আৰু এইখন চাওকচোন খুব ধুনীয়া কাম কৰি দিছে 2800ত ল'ব পাৰিব বন্ধু বান্ধৱীসকল বন্ধু বান্ধৱীসকল চাওকচোন আৰু ইমান ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ নহয় দেখিলে মানে চাই থাকোঁ লাগে এই যোৰাবোৰ যে আৰু লওঁ লাগি থাকে আৰু ইমান ধুনীয়া যোৰা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দামখিনি মানে প্ৰায় ওপৰৰ পৰা তললৈ আছে 45 40 35 28 3000 তেনেকৈ সকলো দামতে পাব আৰু যদি পচন্দ হয় স্ক্ৰীনশ্বট মাৰিব আৰু এযোৰ প্ৰথমে ব্লেক কালাৰ যোৰাৰ পৰা আৰম্ভ কৰিব লৈছোঁ আকৌ এইখিনি পিয়ৰ পদ্মিনী যোৰা হয় মিচিং যোৰা আৰু এইখন চাদৰখন চাওকচোন ইমান ধুনীয়াকৈ হেভিকৈ কাম কৰি দিছে ন দামটো সেইকাৰণে অলপ ধৰা হৈছে আপোনালোকে নেভাবিব যে অকল দামৰখিনিয়ে দেখাই থাকে সেনে নহয় কম দামৰো পাব মেলি দেখাম আপোনালোকক তেতিয়া গম পাব যে কিমান ধুনীয়া হয় ইয়াৰ কাম আৰু ফুলৰ কোৱালিটি কিমান ধুনীয়া হয় ওচৰটো দেখাই দিছোঁ কাৰণ কিছুমান মানুহে ভাবে যে কাপোৰৰ ফুলৰ কোৱালিটিটো ভাল হয় নে বেয়া হয় মানে চাব বিচাৰে সেইকাৰণে ওচৰটো দেখুওৱা হয় আৰু চাদৰখন এনেকুৱা ডিজাইনৰ হ'ব সাইড পাৰি নাথাকে ইয়াতে যেহেতু কাম কৰিয়ে দিছে সাইড পাৰিটো আৰু খুব ধুনীয়াকৈ কাম কৰি দিছে ইয়া চাওকচোন আৰু এখন মেখেলাখন দেখালোৱে আৰু লগতে ব্লাউজ পিচটো খুব হেভিকৈ কাম কৰি দিছে চাওকচোন ব্লাউজ পিচটো ইমান ধুনীয়াকৈ হেভিকৈ ওপৰলৈকে কাম কৰি দিছে এযোৰ ল'ব পাৰিব আপোনালোকে 4500ত 4500 টকাতে ল'ব পাৰিব ইমান ধুনীয়া যোৰা আৰু ইয়াতে আৰু এযোৰ লৈ আহিছোঁ এযোৰ হৈছে খুব ধুনীয়া ইয়াৰো সাইড পাৰি আছে দলিল সূতাত কাম কৰা হৈছে এইটো দলি বুলি হয়
আৰু চাওকচোন এইখনো খুব ধুনীয়া লাগিছে আজি মানে কেইবাদিনৰ আগতে মানে বা এগৰাকীয়ে কৈছিলে যে মাজত গেৰ নথকা এযোৰ যোৰা দেখুৱাবাচোন বুলি আজি সেই বা গৰাকীৰ কাৰণে সেই কাপোৰযোৰ দেখুওৱা নিচিনা হৈছে কাৰণ ইয়াতে মাজত গেৰ নাই ইমান ধুনীয়া ফুলৰ কোৱালিটি চাওকচোন কিমান ধুনীয়াকৈ কালাৰটো জিলিকিছে ফুলৰ ল'ব পাৰিব আৰু মেখেলাখন দেখাই দিছোঁ ব্লাউজ পিচ আৰু সাইড পাৰি লগতে থাকিব খুব ধুনীয়া হয় যোৰাযোৰ ল'ব পাৰিব আপোনালোকে যদি পছন্দ হয় স্ক্ৰীনশ্বট মাৰিব আৰু মেখেলাখন এনেকৈ চাওকচোন ইমান ওপৰলৈকে কাম কৰি দিছে তলৰ পৰা ওপৰলৈকে চাওক তেতিয়া গম পাই যাব আৰু ইয়াৰ সাইড পাৰিটো এনে ধৰণৰ হ'বগে সাইড পাৰি আৰু ব্লাউজ পিচ লগতে আছে আৰু কাপোৰবোৰ সব একেলগতে লগোৱা হয় সেইকাৰণে ঠেক নহয় বা বেছি চুটিও নহয় একদম মানে জোখত লোৱা হয় কাপোৰবোৰ আৰু আপোনালোকে ইমান ধুনীয়া যোৰাযোৰ ল'ব পাৰিব মাত্ৰ ৩০০০ টকাতে আৰু স্ক্ৰীনশ্বট মাৰিব বুকিং কৰিব ফোন নম্বৰটো যিহেতু দিয়াই থাকে ধুনীয়াকৈ আৰু ইমান ধুনীয়া যোৰা আৰু ক'ত পাব ইমান ধুনীয়া ধুনীয়া যোৰা ন আৰু এটা যোৰা লৈছোঁ ব্লেকতে দেখাই লৈছোঁ মই আগতীয়াকৈ আৰু তাৰপিছত বাকী কেইযোৰা দেখাম আপোনালোকক যদি পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰিব এইটো হেভিকৈ দিয়া হৈছে ব্লাউজ পিচটো ইমান ধুনীয়াকৈ কাম কৰি দিছে চাওকচোন এখন চাদৰখন হ'বগে ইমান ধুনীয়া হয় চাদৰ ওপৰলৈকে কাম কৰি দিছোঁ চাওকচোন খুব ধুনীয়া হয় আৰু ইয়াৰ মেখেলাখন মই দেখাই দিছোঁ আপোনালোকক মেখেলাখন এইটো এনেকুৱা হ'বগে মেখেলাখন এনেকুৱা ধৰণৰ হ'ব আৰু ব্লাউজ পিচটো এনেকুৱা ধৰণৰ হ'ব এইটো চাওক আৰু এই যোৰাযোৰ ল'ব পাৰিব মাত্ৰ ৪০০০ টকা এইটো ৪০০০ টকাতে ল'ব পাৰিব খুব ধুনীয়া যোৰা আৰু স্ক্ৰীনশ্বট মাৰিব বন্ধু বান্ধৱীসকল আৰু বুকিং কৰিব পটাপট আৰু এবাৰ ৰেড কালাৰ এযোৰ যোৰা পৰা আৰম্ভ এইটো দেখাব লৈছোঁ ৰেড কালাৰত এইটো কিমান গম পাইছেনে আপোনালোকে বহুত কম দামতে ল'ব পাৰিব একেলগতে লাগি আছে ৱাও সাইড পাৰিকেইটা চাওকচোন ঊলতে কাম কৰি দিছে মানে পিয়ৰ পদ্মিনী সূতাতে কাম কৰিয়ে দিছে লগতে আছে মেখেলা আছে আৰু চাদৰ আছে লগতে এই যোৰাযোৰ 26ত দিছে মাত্ৰ ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰিব আৰু বুকিং কৰিব পটাপট এযোৰ চেহি ৰঙৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ চাওকচোন কেনেবা লাগে চিয়াহী ৰঙটো বা কেনে লাগে আপোনালোকক কমেণ্ট কৰি জনাবা বন্ধু বান্ধৱীসকল আৰু এইটো পেনেল ডিজাইনতে কাম কৰি দিছে চাইডটো খুব ধুনীয়া লাগিছে আৰু এইটো হ'ব এনেকৈ আঁচলটো ইয়াৰ ডিজাইনটো হ'বগৈ আঁচলৰ আৰু ইয়াতে মেখেলা হ'ব আৰু ব্লাউজ পিচ আছে খুব ধুনীয়া হয় আৰু এটা যোৰা লৈছে আপোনালোকৰ মাজলৈ এইটো হৈছে গাড়ী দিয়া যোৰা এইটো হৈছে পিয়ৰ পদ্মিনী যোৰা ঊলৰে হয় কিন্তু ইয়াতে নুনি সূতা বান্ধি বোৱা হৈছে মানে গাড়ী মানে ঘৰকৈ এয়া চাওকচোন ইয়াতে চাদৰ আছে মেখেলা আছে ব্লাউজ পিচ আছে লগতে আৰু সাইড পাৰিও আছে লগতে ইয়াৰ দামটো জুনকে এইটো চাওক খুব ধুনীয়া ব্লাউজ পিচ হয় ইয়াতে আছে আৰু এটা সাইড পাৰি ইয়াৰ লগতে আছে ল'ব পাৰিব খুব ধুনীয়াকৈ 7টা দিয়া থাকে আচলতে সাইড পাৰিটো চাওকচোন 1 2 3 4 5 6 7 তললৈকে আছে আৰু এই দামটো সুধি ল'ব জুনকে আৰু এইটো যোৰা ব্লেকত আৰু এটা লৈ আহিছোঁ খুব ধুনীয়া হয় আৰু এইখন হ'ল চাদৰখন আজি ব্লেকত কেইবাযোৰ যোৰা মানে ষ্টক হৈ আছিলে ল'ব পাৰিব আপোনালোকে যদি ল'ব বিচাৰে এযোৰ পিয়ৰ পদ্মিনী সূতাতে আৰু এইটো খুব ধুনীয়া হয় এখন মেখেলাখন হ'ব মেখেলাখন উল্টা হৈ আছে এয়া মেখেলা সাইড পাৰি আছে আৰু এটা যোৰা লৈছোঁ এইটো দেখাইছোঁ মানে দুটা কালাৰতে বোৱা আছে এইটো চাওকচোন কেনেকুৱা লাগিছে আপোনালোকৰ বা
ভিডিঅ' ভাল লাগিছে কালাৰটো মন লগা আৰু ইমান ধুনীয়া মানে বৈ নহয় ফুলবিলাক মিলাই মিলাই চাওকচোন কিমান কষ্ট হয় বওঁতে আৰু ইয়াৰে চাইড পাৰি আছে আৰু দামটো যোনবাকে সুধি ল'বা তাই মানে এইখন দোকানলৈ গ'ল সেইকাৰণে আৰু আজি ভিডিঅ'টো ইমানেই আছিল বন্ধু বান্ধৱীসকল আৰু ভিডিঅ'টো কেনে লাগিলে সকলোৱে জনাবলৈ নেপাহৰিব আৰু শেষত সকলোৱে এটা সুন্দৰ মন্তব্য দি যাব আৰু কোনোবা যদি মোৰ নতুন বন্ধু বান্ধৱীসকল আহিছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ আজি